নমস্কাৰ বনছ ভিউ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ ছাত্ৰ ছাত্ৰীসকল আমি তোমালোকক গোটা বস্তু সম্পৰ্কীয় কিছু কথা কৈ আহিছোঁ গোটা বস্তু বা ত্ৰিমাত্ৰিক বস্তু যিবোৰ আছিলে সেইবোৰক আমি তল কাষ আৰু পৃষ্ঠৰ কথা ক'লো গোটা আকৃতি আয়তীয় ঘনক আৰু ঘনকৰ পৃষ্ঠকালি আৰু আয়তন কেনেকৈ উলিয়ায় তাক লৈ পেলাই আমি কেনেকৈ অংক কৰিব পাৰোঁ এইখিনি আমি ক'লো আজি আমি অন্য এটি গোটা বস্তু যেটো আমাৰ জনাটো আৱশ্যক এটো কি সুঙাৰ পৃষ্ঠকালি আৰু আয়তন উলিওৱাৰ কথাখিনি আমি আজি শিকিম লগতে আমি এইখিনি লৈ পেলাই কিছু অংক কৰিবলৈ চেষ্টা কৰিম তাৰ সূত্ৰখিনি জানিম তাৰ আগতে আমি কেইটামান বস্তু জানিবলগীয়া কথা আছিল মই আগৰ ভিডিঅ'ত কৈছোঁ যদিও ইয়াত পুনৰ কৈছোঁ তোমালোকে স্ক্ৰীনত মন কৰিবা মই স্ক্ৰীনত তোমালোকক দেখুৱাই যাম আমাৰ জানিবলগীয়া কথাবোৰৰ ভিতৰত প্ৰথমটো জানিবলগীয়া কথা আছিল এছোৱা কি ক্ষেত্ৰফল বা কালি এৰিয়া সমতলীয় ক্ষেত্ৰ এখনে আগুৰি থকা ঠাইখিনিৰ পৰিমাণে হৈছে সমতলীয় ক্ষেত্ৰখনৰ ক্ষেত্ৰফল বা কালি স্ক্ৰীনত দিছোঁ এটো হৈছে সংজ্ঞা সমতলীয় পৃষ্ঠ যে কাগজ বা ব্লেকবোৰ্ড এখন এই এনেকুৱা পৃষ্ঠৰ কথা কোৱা হৈছে আৰু আয়তন হৈছে ভলিউম ত্ৰিমাত্ৰিক বস্তু একোটাই আগুৰি থকা ঠাইখিনিৰ যি পৰিমাণ সেইটোৱে হৈছে বস্তুটোৰ আয়তন ত্ৰিমাত্ৰিক বস্তুৰ ক্ষেত্ৰত হয় আৰু এটা কথা আছে আকৌ বস্তুটো ফোপোলা যদি হয় আমাৰ যেটো ত্ৰিমাত্ৰিক বস্তু লৈছোঁ হেতু যদি ফোপোলা হয় বস্তুটোৰ ভিতৰত খালি ঠাই পূৰ কৰা পদাৰ্থখিনি যি দ্বাৰা আমি পূৰ্ণ কৰিব লাগিলে সেই পদাৰ্থখিনিৰ যি আয়তন তাক বস্তুটোৰ ধাৰণ ক্ষমতা বা ধাৰকত্ব কেপাচিটি বুলি কোৱা হয় লগতে আমি ধাৰণ ক্ষমতা নিৰ্ণয় কৰিবৰ কাৰণে আমাৰ 1 ঘন সেন্টিমিটাৰ সমান 1 মিলিলিটাৰ 1000 ঘন সেন্টিমিটাৰ সমান 1 লিটাৰ 1 ঘন মিটাৰ সমান 1000 লিটাৰ 10 লাখ ঘন সেন্টিমিটাৰ সমান 1000 লিটাৰ এই কথাকেইটা জানিব লাগিব লগতে আৰু এটা কথা আমাৰ জানিব লাগিব যে পাৰ্শ্বীয় পৃষ্ঠকালি চোৱা লেটাৰেল সাৰফেস যে যিকোনো ত্ৰিমাত্ৰিক যিবোৰ আমাৰ গোলকবোৰ বাদ দি বস্তুৰ তল আৰু ওপৰ এই পিঠি দুখন বাদ দি বাকি যি অংশ থাকিব পৃষ্ঠ থাকিব তাৰ যেটো কালি হ'ব তাক আমি পাৰ্শ্বীয় পৃষ্ঠকালি বুলি কওঁ আমাৰ সুঙাৰ ক্ষেত্ৰত আমাৰ বক্ৰ পৃষ্ঠকালি বুলি ক'ব পাৰোঁ এটা সুঙা বা বেলনৰ পৃষ্ঠকালি এতিয়া এইটো এটা সুঙা তোমালোকক দেখুৱাইছোঁ চাবা সুঙা আকৃতিটো কেনেকৈ তাক গঠন কৰিব পাৰি তোমালোকে এইখন এখন বক্ৰপৃষ্ঠ এই বৃত্তাকাৰ এটা অংশ আছে ওপৰ পিনে আৰু তল পিনেও এটা আছে এই দুটা বৃত্তাকাৰ অংশ ইয়াৰ পৃষ্ঠকালি উলিয়াবলৈ হ'লে আমাৰ এই যিখন বক্ৰপৃষ্ঠ আছিল তাৰ কালি উলিয়াব লাগিব লগতে আমাৰ বৃত্তাকাৰ সমতল দুখনৰ কালি উলিয়াব লাগিব তাৰ কাৰণে তোমালোকে যিকোনো এখন ৰঙীন কাগজ লবা কাগজ লৈ পেলাই যদি ইয়াক আমাৰ জোখত মেৰিয়াই পেলোৱা আৰু ওপৰৰ পিনে বৃত্তাকাৰ অংশও আমি এনেকৈ কাগজ কাটি পেলাই যদি আমি লগাই লওঁ তাৰ পিছত যদি ইয়াক তোমালোকে সম্পূৰ্ণৰূপে খুলি পেলোৱা তেতিয়া তোমালোকে কি পাবা এনেকুৱা এখন আকৃতি পাবা এটো হৈছে আমাৰ এইটো এই বক্ৰপৃষ্ঠ আকৃতি হেতু কি এখন আয়ত আকৃতিৰ কাগজ আৰু ওপৰ আৰু তলত এনেকুৱা বৃত্তাকাৰ দুটা অংশ পাবা ওপৰে তলে দুটা বৃত্তাকাৰ অংশ এতিয়া এই তিনিটা অংশৰ মুঠ কালিয়ে হ'ব ইয়াৰ পৃষ্ঠকালি এতিয়া ইয়াৰ পৃষ্ঠকালিনো কেনেকৈ উলিয়াম আমাৰ এই সুঙাটোৰ যদি ব্যাস ভূমি ব্যাস বুলি কৈছোঁ ভূমি ব্যাসাৰ্ধটো উলিয়াব লাগিব প্ৰথম ব্যাসটোৰ আধা ব্যাসাৰ্ধ গতিকে আমি ব্যাসাৰ্ধকে ধৰি ল'ম ব্যাস নধৰি যদি ব্যাসাৰ্ধটো r বুলি ধৰোঁ তেনেহ'লে এই দুখনৰ কালি উলিয়াব পাৰি বৃত্তাকাৰ অংশ আৰু
এই উচ্চতাটো যদি h হয় তেনেহ'লে এই বৃত্তাকাৰ অংশ এই চাৰিওকাণৰ পৰিধি কিমান হ'ব টুৱাইচ পাই r এতিয়া আমাৰ এই বৃত্তাকাৰ যিখন বা বক্ৰপৃথি হ'ব এই বক্ৰপৃথিখন সম্পূৰ্ণৰূপে আমাৰ চুঙাটো এনেকৈ আগুৰি আছিলে গতিকে এইটো আমাৰ উচ্চতা h-ৰে যদি তাক খুচাওঁ আৰু এই যি পৰিধি অংশ এই পৰিধি অংশই হ'ব এই কাগজখনৰ কি দিশ আৰু এই উচ্চতাটোই হ'ব কাগজখনৰ প্ৰস্থ তোমালোকক মই স্ক্ৰীনত দেখুৱাইছোঁ চোৱা গতিকে এই কাগজখনৰ কালি হ'ব দিশ পূৰণ প্ৰস্থ তোমালোকে চুঙাকৃতিৰ বক্ৰপৃষ্ঠ কালিখন কি পালা দিশ পূৰণ প্ৰস্থ গতিকে এই অংশটো আৰু এই অংশটোৰ পূৰণফল দিশ পূৰণ প্ৰস্থ দিশটো আছিলে টুৱাইচ পাই r ইনটু h গতিকে কালিটো কি হ'ব 2 পাই r ইনটু h এইটোই হ'ব আমাৰ এই বক্ৰপৃষ্ঠখন যিখন আমাৰ চুঙাৰ আছিলে চুঙাৰ কালি এতিয়া আমাৰ আকৌ বৃত্তাকাৰ অংশ দুটা আছিলে গতিকে বৃত্তৰ কালি আছিলে পাই r স্কয়াৰ গতিকে দুটা আছিলে গতিকে সমতল পৃষ্ঠ এই দুখন সমতল হ'ব সমতল পৃষ্ঠ দুখনৰ কালি হ'ব 2 পাই r স্কয়াৰ এতিয়া আমি মুঠ পৃষ্ঠ কালি কি হ'ব এই চুঙাটোৰ মুঠ পৃষ্ঠ কালি হ'ব আমাৰ এই আয়তাকাৰ পৃথিখনৰ কালি লগতে আমাৰ এই বৃত্তাকাৰ অংশ দুটাৰ কালিৰ যোগফল স্ক্ৰীনত দেখুৱাইছোঁ চোৱা 2 পাই r h প্লাছ 2 পাই r স্কয়াৰ গতিকে কি পালাগে 2 পাই r টো আমি কমন ল'লে r প্লাছ h হ'বগে গতিকে আমাৰ এই চুঙাটোৰ পাৰ্শ্বীয় বা বক্ৰপৃষ্ঠৰ কালি হ'ব 2 পাই r h আৰু মুঠ পৃষ্ঠ কালি হ'ব 2 পাই r ইনটু r প্লাছ h আৰু একক একেই আগৰ নিচিনাই পৃষ্ঠকালিৰ একক হৈছে বৰ্গ একক ঘন বৰ্গ সেন্টিমিটাৰ বা বৰ্গ মিটাৰ বা বৰ্গ মিলিমিটাৰ যিয়ে নহওক লাগিলে খালি বৰ্গ একক হ'ব এটা আমি এটা প্ৰশ্ন লওঁ এখন মুখ খোলা চুঙা এটা কৈছো তাৰ ভূমি ব্যাসাৰ্ধ 14 সেন্টিমিটাৰ আৰু উচ্চতা 30 সেন্টিমিটাৰ হলে চুঙাটোৰ বক্ৰপৃথিৰ কালি কিমান হ'ব চুঙাটোৰ ভূমি ব্যাসাৰ্ধ দিয়া আছে r 14 সেন্টিমিটাৰ চুঙাটোৰ উচ্চতা h 30 সেন্টিমিটাৰ গতিকে চুঙাটোৰ বক্ৰপৃষ্ঠ কালি 2 পাই r h গতিকে আমি তাত মান বহাই যাম 2 ইনটু আমাৰ পাই মান 22/7 বহালো তাৰপিছত r ৰ জায়গাত 14 বহালো আৰু h ৰ জায়গাত 30 বহালো সেন্টিমিটাৰ আছিল গতিকে এককটো বৰ্গ সেন্টিমিটাৰ হ'ব গতিকে আমাৰ অংকটো কৰিলে কি হ'ব 2640 বৰ্গ সেন্টিমিটাৰ হ'ব তাৰ বক্ৰপৃষ্ঠৰ কালি এতিয়া অন্য এটা অংক চাওঁ 14 সেন্টিমিটাৰ উচ্চতাৰ চুঙা এটাৰ বক্ৰপৃষ্ঠৰ কালি আমাক দিয়া আছে 88 বৰ্গ সেন্টিমিটাৰ আমাৰ চুঙাটোৰ ভূমিৰ ব্যাস উলিয়াব লাগে কিন্তু আমাৰ সূত্ৰটোৰ আকৌ ব্যাসাৰ্ধহে আছে গতিকে আমি প্ৰথমতে ভূমিৰ ব্যাসাৰ্ধটো ধৰি ললো দে ব্যাসাৰ্ধ কিমান r সেন্টিমিটাৰ আমাৰ চুঙাটোৰ উচ্চতা দিয়া আছিল h তাক আমাৰ 14 সেন্টিমিটাৰ আমি ধৰি লিখি ললো আৰু বক্ৰপৃষ্ঠৰ কালি 88 বৰ্গ সেন্টিমিটাৰ এতিয়া আমাৰ বক্ৰপৃষ্ঠৰ কালি আছিল 2 পাই r h তো বহাইলো গতিকে 2 পাই r h ৰ মান হ'ব 88 এতিয়া আমি ইয়াত মানখিনি বহাম 2 ইনটু পাই মান 22/7 r ৰ মান 14 আৰু h ৰ মান আমি নাজানো h ৰ মান জানো h ৰ মান 14 r ৰ মানটো নাজানো গতিকে r ৰ মানটো আমি নিলিখো ইকুৱেল টু 88 পাতিলো তাৰ পিছত আমাৰ যিখিনি কৰিব লাগে কটাকটি কৰি হাতেৰে 14 কটাকটি যাব দুবাৰ যাব গতিকে আমাৰ হ'বগে 88 r ইকুৱেল টু 88 গতিকে r ৰ মানটো হ'ব 1 সেন্টিমিটাৰ হেতু হ'ব আমাৰ ভূমি ব্যাসাৰ্ধ কিন্তু আমাৰ অংকটোত কি কৈছিলে ভূমি ব্যাস উলিয়াব লাগে গতিকে চুঙাটোৰ ভূমি ব্যাস হ'ব দুগুণ কৰি দিলে হ'ব টুৱাইচ r গতিকে 2 ইনটু 1 সেন্টিমিটাৰ ইকুৱেল টু 2 সেন্টিমিটাৰ গতিকে আমাৰ চুঙাটোৰ ভূমিৰ ব্যাস নিৰ্ণয় কৰিব দিছিল পালোগে 2 সেন্টিমিটাৰ এতিয়া অন্য এটা অংক চাওঁ এটা মন্দিৰত 25টা লম্ব বৃত্তাকাৰ খুঁটা আছে আৰু প্ৰতিটো খুঁটাৰ ব্যাসাৰ্ধ দিয়া আছে 28 সেন্টিমিটাৰ উচ্চতা 4 মিটাৰ প্ৰতি বৰ্গ মিটাৰত 8 টকা হাৰে খুঁটা কেইটাৰ বক্ৰপৃষ্ঠত ৰং কৰিবলৈ কিমান টকা খৰচ পৰিব এতিয়া আমাৰ
বৰ্গমিটাৰ প্ৰতি বৰ্গমিটাৰত 8 টকাকৈ আছে কিন্তু আমাৰ খুঁটাটো ব্যাসাৰ্ধ দিয়া আছিলে 28 সেন্টিমিটাৰ কিন্তু উচ্চতাটো মিটাৰ আছিলে গতিকে আমি তাক মিটাৰলৈ লৈ গ'লো মিটাৰলৈ নিলে 28ক 100ৰে হৰণ কৰিলে হ'ব 0.28 মিটাৰ গতিকে খুঁটাটোৰ উচ্চতা h 4 মিটাৰ গতিকে খুঁটাটোৰ এটা খুঁটাৰ কথা কৈছো বক্ৰপৃষ্ঠকালি হ'ব 2 পাই r h সূত্ৰটোত আমি বহুৱাই দিলো 2 * 22/7 into 0.28 into 4 বৰ্গ মিটাৰ এটা 7 এ 0.28ত কথা কটি যাব কিমান 0.04 হ'ব গতিকে 7.04 বৰ্গ মিটাৰ হ'ব এটা খুঁটাৰ বক্ৰপৃষ্ঠকালি এটা খুঁটাৰ বক্ৰপৃষ্ঠকালি ওলালে এতিয়া আমাৰ প্ৰতি বৰ্গ মিটাৰত 8 টকা হাৰে এটা যেটো খুঁটা আছিল তাৰ বক্ৰপৃষ্ঠত আমাৰ ৰং কৰোতে কিমান খৰচ হ'ব হেতু উলিয়াবলৈ হলে 8 ৰে বা 8 ৰে পূৰণ কৰি দিলে হ'ব মুঠ বক্ৰপৃষ্ঠকালিটো গতিকে 7.04 into 8 টকা গতিকে কি হ'ব 56.32 টকা কিন্তু খুঁটা আছিল আমাৰ টোটাল 25টা 25টা গতিকে 25টা ৰং কৰোতে উলিয়াবলগীয়া খৰচ হ'ব এটাত যেটো খৰচ হ'ব তাক 25 গুণ কৰিব লাগিব মানে 25 এ পূৰণ কৰিব লাগিব গতিকে 56.32 into 25 টকা গতিকে 1408 টকা মানে 1408 টকা হ'ব মুঠ 25টা এনেকুৱা বক্ৰপৃষ্ঠৰ কালি খুঁটাৰ ৰং কৰোতে হোৱা খৰচ অন্য এটা যদি অংক চাওঁ এখন ধাতু পাতৰ পৰা আমি 1 মিলিমিটাৰ উচ্চতা আৰু ভূমি ব্যাস 140 সেন্টিমিটাৰ হোৱাকৈ এটা বন্ধ চুঙাকৃতিৰ টেংকি তৈয়াৰ কৰিব লাগে ইয়াৰ বাবে কিমান বৰ্গমিটাৰ ধাতু পাত লাগিব প্ৰথমতে টেংকিটোৰ উচ্চতা দিয়া আছে h = 1 মিটাৰ আৰু ভূমি ব্যাস আছে 140 সেন্টিমিটাৰ গতিকে আমাৰ সেন্টিমিটাৰ দিয়া আছে কাৰণে তাক আমি কি কৰিব লাগিব মিটাৰলৈ নিব লাগিব কিন্তু ব্যাস দিয়া আছে গতিকে ব্যাসাৰ্ধটো উলিয়াই ল'ব লাগিব তাৰ আগতে গতিকে 2ৰে হৰণ কৰিলে কি হ'ব 70 সেন্টিমিটাৰ ভূমি ব্যাসাৰ্ধ হ'ব তাক আকৌ মিটাৰলৈ নিলে 100 এ ডিভাইড কৰিব লাগিব হৰণ কৰিব লাগিব গতিকে 0.7 মিটাৰ গতিকে টেংকিটোৰ মুঠ পৃষ্ঠকালি হ'ব 2 পাই r into r plus h এই সূত্ৰটোত বহাই দিম 2 into 22/7 into 0.7 into 0.7 plus 1 বৰ্গ মিটাৰ 7 এ 0.7 এ কটাকটি কৰিলে হ'ব 0.1 এতিয়া আমাৰ 7.48 বৰ্গ মিটাৰ হ'ব টেংকিটোৰ মুঠ পৃষ্ঠকালি গতিকে টেংকিটোৰ যিমান পৃষ্ঠকালি হ'ব সেইটোৱে হ'ব আমাৰ টেংকিটো তৈয়াৰ কৰোতে কিমান ধাতু পাত লাগিব তাৰ পৰিমাণ গতিকে টেংকিটো তৈয়াৰ কৰিবলৈ 7.48 বৰ্গ মিটাৰ ধাতু পাতৰ আমাৰ প্ৰয়োজন হ'ব এতিয়া অন্য এটা যদি অংকলৈ যাওঁ এতিয়া চোৱা ধাতুৰ পাইপ এডালৰ দিশ পাইপ এডাল দিয়া আছে তাৰ 77 সেন্টিমিটাৰ দিশটো ইয়াৰ প্ৰস্থছেদৰ অন্তব্যাস 4 সেন্টিমিটাৰ আৰু বহিব্যাস 4.4 সেন্টিমিটাৰ আমাৰ ভিতৰৰ বক্ৰপৃষ্ঠকালি বাহিৰৰ বক্ৰপৃষ্ঠকালি আৰু মুঠ পৃষ্ঠকালি এইকেইটা উলিয়াব লাগে কিন্তু পাইপ এডালৰ কথা কৈছে আকৌ পাইপ হলে কি হ'ব মাজ অংশটো আমাৰ ফুপোলা হ'ব গতিকে আমাৰ কি হ'ব এটা বাহিৰ ফালৰ অংশ থাকিব এটা ভিতৰ ফালৰ অংশ থাকিব গতিকে যেটো প্ৰস্থছেদৰ অন্তব্যাস ভিতৰে যেটো ব্যাস হ'ব হেতু আমাক দিয়া আছে হেতু কিমান দিয়া আছে 4 সেন্টিমিটাৰ আৰু বহিব্যাস বাহিৰে যেটো আছে হেতু আমাৰ হ'ব 4.4 সেন্টিমিটাৰ এতিয়া আমি বাকি যিখিনি দিছে সেইখিনি উলিয়াব লাগিব তাৰ কাৰণে আমাৰ ব্যাসবোৰ দিয়া আছে অন্তব্যাস আৰু বহিব্যাস সেইখিনি দিয়া থাকিলেতো আমি উলিয়াব নোৱাৰো গতিকে আমি তাৰ ব্যাসাৰ্ধ উলিয়াই ল'ব লাগিব এতিয়া পাইপডালৰ দিশ আমাৰ দিয়া আছিল 77 সেন্টিমিটাৰ পাইপডালৰ অন্তব্যাস আমাৰ দিয়া আছিল 4 সেন্টিমিটাৰ গতিকে তাৰ ব্যাসাৰ্ধটো উলিয়াবলৈ হলে 2ৰে ডিভাইড কৰি ল'ব লাগিব গতিকে তাক আমি r বুলি যদি খুচাও গতিকে তাৰ অন্তব্যাস হ'ব 2 সেন্টিমিটাৰ আৰু বহিব্যাস 4.4 সেন্টিমিটাৰ দিয়া আছিল গতিকে ব্যাস হ'ব ব্যাসাৰ্ধ হ'ব তাৰ আধা ব্যাসৰ আধা গতিকে 4.4/2 তাক আকৌ ক্যাপিটাল r এ খুচালো আমি 2.2 সেন্টিমিটাৰ ব্যাসাৰ্ধ অন্ত আৰু বহি দুটা দিয়া থকাৰ কাৰণে আমি এটা স্মল r এটা ক্যাপিটাল r এ খুচালো গতিকে পাইপডালৰ ভিতৰৰ বক্ৰপৃষ্ঠকালি ভিতৰ অংশ গতিকে 2 পাই RH r টো ইয়াত স্মল r হ'ব গতিকে মানটো বহাইলো 2 into 22/7 into 2 into 77 বৰ্গ সেন্টিমিটাৰ তাৰ পিছত যদি আমি কৰো
কিমান পামগে 968 বৰ্গ সেন্টিমিটাৰ 777 কটাকটি গ'ল 11 বাৰ গ'ল তাৰপিছত পূৰণ কৰিলে 968 বৰ্গ সেন্টিমিটাৰ আকৌ বাহিৰৰ বক্ৰপৃষ্ঠকালি 2 পাই কেপিটেল R ইনটু h এতিয়া 2 ইনটু 22/7 ইনটু 2.2 ইনটু 77 বৰ্গ সেন্টিমিটাৰ 77 11 বাৰ গ'ল তাৰপৰা মাল্টিপ্লাই কৰিলে কি হ'ব 1064.8 বৰ্গ সেন্টিমিটাৰ দুটা ওলালে এটা ভিতৰৰ বক্ৰপৃষ্ঠকালি এটা বাহিৰৰ বক্ৰপৃষ্ঠকালি আৰু এটা কথা উলিয়াবলৈ আছে আমাৰ মুঠ পৃষ্ঠকালি কিন্তু এটা কথা মনত ৰাখিব লাগিব যে মুঠ পৃষ্ঠকালিটোত বক্ৰপৃষ্ঠকালি ভিতৰৰ আৰু বাহিৰৰ বক্ৰপৃষ্ঠকালি দুটাৰ লগত এটো যদি আমাৰ হয় ইয়াত যদি ফপুলা হয় এই বাহিৰৰ আৰু ভিতৰৰ বক্ৰপৃষ্ঠকালি দুটাৰ লগত আমাৰ এই বাহিৰৰ অংশ এই অংশ দুটা যোগ কৰিব লাগিব এই অংশ দুটাটো কিমান হ'ব এটা বৃত্তাকাৰ অংশ ইয়াৰ মুঠ পৃষ্ঠকালি এটা বৃত্তাকাৰ আৰু ভিতৰিও এটা বৃত্তাকাৰ অংশ থাকিব হেতুৰ কালি এই দুইটা কালি উলিয়াই ডাঙৰটো পা সৰুটোৰ কালিটো বিয়োগ কৰিলে আমাৰ যিখিনি পাইপডালৰ যিটো অংশ আছে হেতু ওলাব গতিকে তাৰ কাৰণে ভূমিৰ যিটো কালি হ'ব বাহিৰৰ ভূমিৰ কালিৰ পৰা ভিতৰ ভূমিৰ কালিটো বিয়োগ কৰিবলৈ হলে আমি পাই কেপিটেল R স্কয়াৰ মাইনাস পাই R স্কয়াৰ ইকুৱেল পাই ইনটু R স্কয়াৰ মাইনাস R স্কয়াৰ এই সূত্ৰটো হ'ব তাত আমি মানগিটা বহাইলো 22/7 2.2 ইনটু 2.2 মাইনাস 2 ইনটু 2 বৰ্গ সেন্টিমিটাৰ এতিয়া আমাৰ যদি অংকটো কৰি যাম কিমান পামগে 2.68 বৰ্গ সেন্টিমিটাৰ এতিয়া আমাৰ এটো যদি চুঙাকৃতি হয় এটা অংশৰহে পালো দুটা অংশৰ পাবলৈ হলে দুইটা ফালে আছিল গতিকে এই দুইটা যোগ কৰিব লাগিব বা দুইৰে পূৰণ কৰিলেও ইয়াৰ মানটো ওলাব এতিয়া আমাক মুঠ পৃষ্ঠকালি উলিয়াবলৈ দিছে গতিকে অন্তঃ বক্ৰপৃষ্ঠকালি যোগ বহিষ্ঠ বক্ৰপৃষ্ঠকালি প্লাস দুইটা ভূমিৰ কালি গোটেইটা যোগ কৰিব লাগিব গতিকে 968 প্লাস 1064.8 প্লাস 2 ইনটু 2.64 বৰ্গ সেন্টিমিটাৰ গতিকে গোটেইটা যোগ কৰিলে হ'ব কি হ'বগে 968 প্লাস 1064.8 প্লাস 5.28 বৰ্গ সেন্টিমিটাৰ ইকুৱেল টু 2038.08 বৰ্গ সেন্টিমিটাৰ ইয়াৰ আমাৰ মুঠ পৃষ্ঠকালি ওলাই যাব এতিয়া হও আমি চুঙা বা বেলনৰ আয়তন ভলিউম অফ এ সিলিন্ডাৰ এটো আমাৰ চুঙা আছিল গতিকে চুঙাৰ ব্যাসাৰ্ধ ভূমি ব্যাসাৰ্ধ আমি r বুলি ধৰিলো আৰু উচ্চতা যদি h বুলি ধৰো তেনেহলে ইয়াৰ আয়তন উলিয়াবলৈ হলে আমি কি কৰিব লাগিব আমাৰ সূত্ৰটো আছিল ভূমিৰ কালি ইয়াৰ লগত আমি উচ্চতাটো পূৰণ কৰিলে হ'ব গতিকে এটো বৃত্তাকাৰ ইয়াৰ কালিটো হ'ব পাই r স্কয়াৰ আৰু উচ্চতাটো h গতিকে আমাৰ কি পামগে চুঙাটোৰ আয়তন তোমালোকক স্ক্ৰিনত দেখুৱাইছো যে ভূমিৰ কালি পূৰণ উচ্চতা মান কি পামগে পাই r স্কয়াৰ h চুঙা এটাৰ আয়তন হ'ব পাই r স্কয়াৰ h এতিয়া চুঙাৰ আয়তন তাৰ একক কি হ'ব আগৰ নিচিনাকৈ আয়তনৰ একক ঘন একক হয় ঘন সেন্টিমিটাৰ ঘন মিটাৰ এনেকুৱা ধৰণে আৰু বাকি যদি আমাৰ ধাৰকত্ব উলিয়াবলৈ হয় তেনেহলে লিটাৰলৈ লৈ যাব পাৰিম এতিয়া আমি অংকলৈ যাওঁ এটা প্ৰথম অংকটো ধৰি লোৱা 6 মিটাৰ ব্যাস আৰু 21 মিটাৰ গভীৰতাৰ গাত এটা খান্দিলে ইয়াৰ পৰা কিমান ঘন মিটাৰ মাটি ওলাব তাৰ আয়তনটো উলিয়ালে হৈ যাব গাতটো গতে গাতটো ব্যাস দিয়া আছিল 6 মিটাৰ গাতটোৰ ব্যাসাৰ্ধ উলিয়ালো তাক 2 ৰে হৰণ কৰিলো 2 ৰে ডিভাইড কৰিলো 6 ক 2 ৰে ডিভাইড কৰিলে 3 হ'ব গতে 3 মিটাৰ গাতটোৰ গভীৰতাটো আমাৰ কাৰণে ইয়াত h সূচাব উচ্চতা আমাৰ মাটিৰ পৰা ওপৰত আমি উচ্চতা বুলি কৈছো আৰু মাটিৰ পৰা তলত গাত যেতিয়া কৈছো আমি তললে চালে আমি গভীৰতা বুলি কম হেতু আমাৰ ইয়াৰ h হ'ব গতে গাতটোৰ পৰা ওলোৱা মাটিৰ পৰিমাণ হ'ব গাতটোৰ আয়তনৰ সমান গতিকে পাই r স্কয়াৰ h এই মানবোৰ যিবোৰ আছিল বহুৱাই দিলো 22/7 ইনটু 3 ইনটু 3 ইনটু 21 মান ঘন মিটাৰ গতিকে 7 এ 21 ক 3 বাৰ যাব গতিকে 3 ইনটু 3 ইনটু 22 মাল্টিপ্লাই কৰিলে হ'ব 594 ঘন মিটাৰ এটো হ'ব আমাৰ গাতটো খান্দিলে কিমান মাটি ওলাব আয়তনটো উলিয়াব পাৰো তে অন্য এটা যদি অংক চাও 2200 ঘন সেন্টিমিটাৰ ধাতুৰ টুকুৰা এটা গলাই 0.5 সেন্টিমিটাৰ ব্যাসৰ এডাল সুষম তার তৈয়াৰ কৰা হ'ল এই ধাতুৰ তাৰডালৰ দৈৰ্ঘ্য কিমান উলিয়াব লাগে
প্ৰথম আমি তাঁৰডালৰ ব্যাসটো দিয়া আছিলে 0.5 সেন্টিমিটাৰ তাৰ পৰা আমি ব্যাসাৰ্ধটো উলিয়াই ললো কিমান পালো r খুচালো তাক 0.25 সেন্টিমিটাৰ আৰু তাঁৰডালৰ দিকটো আমি h সেন্টিমিটাৰ বুলি ধৰি ললো আমাক দি থোৱা নাই গতিকে ধাতুৰ টুকুৰাটো গলাই তাঁৰডাল তৈয়াৰ কৰা হৈছে ধাতুৰ টুকুৰাটো গলাই পেলাই তৈয়াৰ কৰা হৈছে গতিকে ধাতুৰ টুকুৰাটোৰ যিটো আয়তন হ'ব আমাৰ তাঁৰডালৰ আয়তন সেই দুটা সমান হ'ব গতিকে তাঁৰডালৰ আয়তন কিমান হ'ব ধাতুৰ টুকুৰাটোৰ আয়তন গতিকে পাই r স্কয়াৰ h ইকুৱেল টু 2200 দিয়া আছিল ধাতুৰ টুকুৰাটোৰ আয়তনটো গতিকে মানবোৰ বহাইলো 22/7 ইনটু 0.25 ইনটু 0.25 ইনটু h ইকুৱেল টু 2200 ইয়াৰ পৰা আমাৰ h সমানটো কিমান পামগে 2200 ইনটু 7 ডিভাইডেড বাই 22 ইনটু 0.25 ইনটু 0.25 এতিয়া 22 ৰে 2200 ক 100 টাইম যাব 100 বাৰ যাব আমি তাক কটাকটি কৰিলো মই দেখুৱাই গৈছো স্ক্ৰিনত তোমালোকে মন কৰা তাৰ পাছত আমাৰ দশমিকটো অতৰাই যদি আমি চলাই দিও দশমিক চলোৱাৰ কথা তোমালোকে জানা কেনেকৈ চলাই তে আমি কি পামগে কটাকটি কৰিলে যি কিটা আমাৰ যায় মই স্ক্ৰিনত দেখুৱাইছো কেনেকৈ কৰিছো h ৰ মানটো তাৰ পৰা ওলাব কি ওলাব 11200 গতিকে তাঁৰডালৰ দৈৰ্ঘ্য হ'ব 11200 সেন্টিমিটাৰ এটা সেন্টিমিটাৰটো যদি মিটাৰলৈ নিবলৈ হলে 100 এ ডিভাইড কৰিব লাগিব 100 এ ডিভাইড কৰিলে কি হ'ব আমাৰ 112 মিটাৰ গতিকে তাঁৰডাল কিমান দৈৰ্ঘ্য হ'ব 112 মিটাৰ কেনেকৈ কৰিছো মই স্ক্ৰিনত দেখুৱাইছো তোমালোকে স্ক্ৰিনত সম্পূৰ্ণ মন কৰি যাব কেনেকৈ কৰি গৈছো মই দেখুৱাই গৈছো মই কোৱাৰ উপৰিও কিছুমান দেখুৱাই গৈছো কিছু কথা আমি কোৱা নাই যিবোৰ স্ক্ৰিনত দেখুৱাই গৈছো হেখিনি তোমালোকে চাই যাবা অন্য এটা অংক চাও এটা সুঙাকৃতিৰ পাত্ৰৰ ভূমিতলৰ পৰিসীমা 132 সেন্টিমিটাৰ উচ্চতা 25 সেন্টিমিটাৰ হলে পাত্ৰটোৰ আয়তন কিমান হ'ব আৰু পাত্ৰটো কিমান লিটাৰ পানী ধৰিব মানে আয়তনটো উলিয়াই তাৰ ধাৰকত্বটো উলিয়াব লাগিব ভূমি ব্যাসাৰ্ধ দিয়া আছে পাত্ৰটো r আমি ধৰি লৈছো ব্যাসাৰ্ধটো দিয়া নাই সেইকাৰণে r বুলি ধৰি লৈছো পাত্ৰটো উচ্চতাহে দিয়া আছে ইয়াত h তাক 25 সেন্টিমিটাৰ ভূমিতলৰ পৰিসীমা 132 সেন্টিমিটাৰ এটা ভূমিতল আমাৰ এটো যদি হয় এই তলটো ইয়াৰ পৰিসীমাটো দিয়া আছে 2 পাই r ইকুৱেল টু 132 তাৰ পৰা আমাৰ r মানটো ওলাবগে আমাৰ r মানটো উলিয়াবলৈ হলে কি কৰিম r ইকুৱেল টু কি হ'বগে 7 ইনটু 132 ডিভাইডেড বাই 2 ইনটু 22 এটো কৰিলে r মানটো ওলাই গলগে কেনেকৈ কৰিছো স্ক্ৰিনত দেখুৱাইছো তোমালোকে চোৱা r মানটো হ'ব 21 সেন্টিমিটাৰ r মানে কি আমাৰ ভূমি ব্যাসাৰ্ধ পাত্ৰটোৰ ভূমি ব্যাসাৰ্ধ আমি পাই গলো 21 সেন্টিমিটাৰ এটা সুঙাকৃতিৰ পাত্ৰটোৰ আয়তন কিমান হ'ব সূত্ৰটো পাই r স্কয়াৰ h তাত আমি মানবোৰ বহাই যাম 22/7 ইনটু 21 ইনটু 21 ইনটু 25 ঘন সেন্টিমিটাৰ এটা 7 এ 21 ক তিনিবাৰ গল তাৰপিছত আমি পূৰণ কৰিলে কি হ'ব 34650 ঘন সেন্টিমিটাৰ 34650 ঘন সেন্টিমিটাৰ হ'ল গতিকে পাত্ৰটোত ধৰা পানীৰ পৰিমাণ আমাৰ 34650 ঘন সেন্টিমিটাৰ তাক আমি লিটাৰলৈ যদি দিও 1 ঘন সেন্টিমিটাৰ 1 সেন্টিমিটাৰ কিউব ইকুৱেল টু 1000 লিটাৰ এটো আমি জানো গতিকে 1000 এ ডিভাইড কৰি দিলে তারপর আমি লিটাৰটো পাম কিমান পামগে 34.65 লিটাৰ গতিকে পাত্ৰটোত কিমান পানী ধৰিব 34.65 লিটাৰ পানী ধৰিব এটো আমাৰ উলিয়াব দিছে লগত আমাৰ আয়তনটো উলিয়াব দিছিল আয়তনটো উলিয়ালো আৰু তাত কিমান পানী ধৰিব এটো উলিয়াই দিলো আয়তন আৰু ধাৰকত্ব দুইটা ইয়াত আছে আমি অন্য এটা অংক চাও 10 মিটাৰ গভীৰতাৰ সুঙা আকৃতিৰ পাত্ৰ এটাৰ অন্তৰ্ভাগৰ বক্ৰপৃষ্ঠ ৰং কৰোতে খৰচ হয় 2200 টকা 2200 টকা কৈছে ৰং কৰাৰ খৰচ প্ৰতি বৰ্গমিটাৰত 20 টকা হলে পাত্ৰটো অন্তৰ্ভাগৰ বক্ৰপৃষ্ঠকালি ভূমিৰ ব্যাসাৰ্ধ আৰু পাত্ৰটো ধাৰকত্ব নিৰ্ণয় কৰিব লাগে গভীৰতা দিয়া আছে সুঙাকৃতিৰ পাত্ৰটো 10 মিটাৰ আৰু পাত্ৰটো অন্তৰ্ভাগ ৰং কৰোতে খৰচ 2200 আৰু প্ৰতি বৰ্গমিটাৰ 20 টকা গতিকে পাত্ৰটো অন্তৰ্ভাগৰ বক্ৰপৃষ্ঠকালিটো আমি উলিয়াবলৈ হলে কি কৰিব লাগিব পাত্ৰটো অন্তৰ্ভাগৰ বক্ৰপৃষ্ঠত ৰং কৰোতে হোৱা যেটো খৰচ সেই খৰচটো প্ৰতি বৰ্গমিটাৰ ৰং কৰোতে কৰাৰ খৰচে হৰণ কৰি দিলে আমাৰ
বক্ৰপৃষ্ঠকালিটো ওলাই যাব আমাক দিয়া আছিলে গতিকে 2200 ডিভাইডেড বাই 22 ইমান কি হ'ব বৰ্গ মিটাৰ গতিকে 2200ক 20 এ ডিভাইড কৰিছোঁ 20 আছিলে প্ৰতি বৰ্গ মিটাৰ ৰং কৰা খৰচ সেইকাৰণে 20 এ হৰণ কৰিলোঁ গতিকে কি হ'ব 110 বৰ্গ মিটাৰ গতিকে 110 বৰ্গ মিটাৰ আছিলে বক্ৰপৃষ্ঠকালি গতিকে বক্ৰপৃষ্ঠকালি সূত্ৰটো আছিলে 2 পাই r h হেতু ইকুৱেল টু কিমান পালোগে 110 ইয়াৰ পৰা আমাৰ r মানটো ওলাব তাৰ কাৰণে আমি 2 * 22/7 * r * 10 মানকিটা বহাইলো ইকুৱেল টু 110 ইয়াৰ পৰা আমাৰ r মানটো উলিয়াই ল'ব পাৰিম কি হ'ব 7 * 110 ডিভাইডেড বাই 2 * 22 * 10 ইয়াৰ পৰা কি পালোগে r মানটো 1.75 গতিকে পাত্ৰটোৰ ভূমি ব্যাসাৰ্ধ r ইকুৱেল টু 1.75 স্ক্ৰীনত মই দেখুৱাইছো তোমালোকে চাই যোৱা এতিয়া পাত্ৰটোৰ যেটো সুঙাকৃতি পাত্ৰ আছিলে তাৰ যদি আয়তন উলিয়াবলৈ হয় তেতিয়া আমি কি কৰিম সূত্ৰটো পাই r² h তাত বহাই দিম মানবোৰ বহাইলে কি হ'ব 22/7 ইনটু আমি r মানটো উলিয়াই আহিলো 1.75 * 1.75 * 10 ঘন মিটাৰ r² আছে r দুটা থকা কাৰণ আমি দুটা ভাগ কৰি লিখিছো 1.75 দুটা লিখিছো গতিকে তাৰ পৰা 7 এ 1.75 ক 0.25 বাৰ যাব কটাকটি গল গতিকে আমাৰ কি হ'ব 96.25 ঘন মিটাৰ এটো পাত্ৰটোৰ আয়তন হ'ল এতিয়া সুঙাকৃতি পাত্ৰটো ধাৰকত্ব উলিয়াবলৈ হলে আমি 1 মিটাৰ কিউব ইকুৱেল টু 1000 লিটাৰ 1000 মাল্টিপ্লাই কৰিলে হ'ব 962500 লিটাৰ স্কিডত দেখুৱাইছো গতিকে 9,62,500 লিটাৰ হ'ল তাক আকৌ কিলো লিটাৰ লৈ গলে আমি 1000 এ ডিভাইড কৰিলে হ'ব গতিকে 96.25 কিলো লিটাৰ বা আমাৰ 1 ঘন মিটাৰ ইকুৱেল টু 1 কিলো লিটাৰ তাৰ পৰা আমি 96.25 ঘন মিটাৰ ইকুৱেল টু 96.25 কিলো লিটাৰ বুলিও লিখিব পাৰো আমি স্ক্ৰীনত দেখুৱাইছো কেনেকৈ কৰিছো তোমালোকে মন কৰা এইখিনি কথা আমাৰ এই অংকখিনি তোমালোকে পৃষ্ঠকালি আৰু আয়তনৰ জৰিয়তে এইখিনি উলিয়াব পাৰিবা গতিকে মই আজি তোমালোকক সুঙা বা বেলনৰ পৃষ্ঠকালি আৰু আয়তনৰ বিষয়ে ক'লো সূত্ৰ ক'লো কেনেকৈ অংকত প্ৰয়োগ হয় সেই কথাও ক'লো গতিকে আজিলৈ আৰু বেছি দীঘলীয়া নকৰো এইখিনি কথাকে তোমালোকক ক'লো আৰু ইয়াৰ পিছত গোটা আকৃতি আৰু আছে আমাৰ আলোচনা কৰিবলগীয়া আছে সেইখিনি আমি ইয়াৰ পাছত আলোচনা কৰিম গতিকে আজিলৈ সামৰিছো ধন্যবাদ